ইমান যে আৰাম কিয় আৰাম বুলি কৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব এইফালে শুনিলে নহয় মায়ে কৈছে টুকু দিম নে বুলি মানে কি যে হ'ব কিয় এনেকুৱা কৈছে বলকচোন ভিডিঅ'টো চাওক হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে যিহেতু ভাদ মাহ পালে ন সেইটো কাৰণে এইফালে গোসাঁই ঘৰত প্ৰসাদ কেইটামান আগবঢ়াইছে একদম নাৰিকলখিনি ৰুকি দিলে এইফালে আকৌ ভাতো বনাই আছে আকৌ নাৰিকলো ৰুকি আছে ইমান যে কৰিব পাৰে নহয় তাৰপাছতে আকৌ আমাৰ বৌহঁত আহিল যে বৌয়ে দুইজনী গোসাঁনী মানে ইটো বস্তু খাই সিটো বস্তু খাই লেতেৰা কৰে যে তেওঁ অকণমান সাৰি দিছে আৰু মই এইফালে নহৰুতে গুচাই আছোঁ আৰু এইফালে মানে যিহেতু ভাদ মাহত ওলকচু খাব লাগে ন সেইটো কাৰণে একদম মায়ে সেইফালে ওলকচু তৰকাৰী বনাই আছে আৰু এইফালে মই ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী দুজনীৰ কাৰণে ধুনীয়াকৈ মাংস কুকাৰতে বনাই দিছোঁ যিহেতু ভাদ মাহৰ ওলকচু খাব লাগে সেইটো কাৰণে একদম আৰামত খাব পাম দেই মায়ে বনাব যে তো ধুনীয়াকৈ এইফালে আকৌ গোসাঁই ঘৰত প্ৰসাদ দিছিল সেয়াও দেউতাই আনিলে তো সকলোৱে বহি লৈ এতিয়া প্ৰসাদ খোৱাত লাগি আছোঁ ইয়াতে চাওকচোন একদম নাৰিকলখিনি ৰুকি দিলেহে ভাল পায় মই বোলো কাটি দিলে হয় ন নাই একদম ৰুকি পেলাই দিছে ইমান নিজে নিজে কি কৰিছে চাওকচোন আমাকহে আৰামত খুৱাইছে নহয়নে বাৰু তো ধুনীয়াকৈ আমি খাই ল'লোঁ আৰু এইফালে পূৰা কথা পাতি খাই আছোঁ খাই হোৱাৰ পাছতে আকৌ এয়া চাওকচোন ভাত হ'লেই নহয় ভাত হোৱাৰ কাৰণে ধুনীয়াকৈ পানী চানী যোগাৰ কৰি দিছোঁগৈ মায়ে ধুনীয়াকৈ দিলে এয়া বৌহঁতেও খালে খোৱাৰ পাছত আকৌ চব এক্সট্ৰাকৈ খাবলগীয়া আছিল ল'ৰা ছোৱালীৰ কাৰণে তো ধুনীয়াকৈ মই এইফালে খাই ল'লোঁ আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই